জনাই আনিছোঁ ভায়লিনা ডেকা ভায়লিনা গোৰেশ্বৰৰ পৰা আহিছে ভায়লিনাক স্বাগতম হিমাগ্না বৈশ্য গুৱাহাটীৰ পৰা হিমাগ্নাক স্বাগতম হিমজিত কুমাৰ নাথ দৰঙৰ পৰা আহিছে হিমজিতক স্বাগতম জনাইছোঁ দেৱস্মিতা কাশ্যপ গুৱাহাটীৰ পৰা দেৱস্মিতাক স্বাগতম জনাইছোঁ আৰু উন্মনা হাজৰিকা উন্মনা আহিছে নগাঁৱৰ পৰা উন্মনাক স্বাগতম জনাইছোঁ আৰু আজিৰ খণ্ডটিৰ অতিথি ৰূপে আমাৰ মাজত উপস্থিত আছে অসমৰ বিশিষ্ট কণ্ঠশিল্পী নমিতা ভট্টাচাৰ্য বাইদেউ বাইদেউ আপোনাক এই অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ নমস্কাৰ অনুষ্ঠান আৰম্ভ কৰিম বাইদেউ অকণমান সাহস দিয়ক তেওঁলোকক যাতে ভয় নকৰে সুন্দৰকৈ গায় নকৰে আগতে ক'ৰবাত গাইছা নেকি তোমালোকে গান গাইছা বোলে কিয় ভয় কিয় কৰিব ভয় নাই আৰু ভয় নাই এতিয়া মই তেন্তে ভায়লিনাৰ ওচৰলৈ আহিছোঁ ভায়লিনা প্ৰথমে কাৰ গান শুনাবা প্ৰথমতে মই নমিতা ভট্টাচাৰ্য বাইদেউৰ আলি থাকি পৰশালিকে গীতটি গাবলৈ চেষ্টা কৰিছোঁ
ধন্যবাদ। খুব সুন্দৰ ভায়লিনা বাইদেউ আপোনাৰ সাংগীতিক যাত্ৰাৰ এটা মাষ্টাৰপিচ এই গীতটি এতিয়া এই গীতটিত আৰু ছেকেণ্ড কমেণ্ট কাৰো নালাগে বাইদেৱে যি কয় সেইটোৱে আৰু কেনেকুৱা লাগিল মই নিজে নষ্টালজিক হৈ গৈছোঁ তাই গানটো শুনি পেলাই যে সেই সময়ত যেতিয়া এই গীতটো গাইছিলোঁ তেতিয়া মই কলেজত পঢ়ি আছিলোঁ জাষ্ট কলেজ মেট্ৰিক পাছ কৰি কলেজত সোমাইছিলোঁ কিমান চনৰ কথা তাই কিমান সৰুতে এই গানটো গাইছে তাকেহে মানৰ কথা নহয় এইটো 74 মানে 5ত ৰিলিজ হৈছে 5ত ৰিলিজ হৈছে 75ত ৰিলিজ হৈছিলে মই 74ত গাইছিলোঁ 75ত গানটো ৰাইজে শুনিবলৈ পাইছিলে ছবিখন ৰিলিজ হৈছিল কিন্তু মই তেতিয়া ভাবিছোঁ মোৰ এজটো আৰু তাইৰ এতিয়া এজটোত তাই যথেষ্টখিনি ধুনীয়াকৈ গাইছে গানটো এইটো কথাত ভাল লাগিছে মোৰ খুব ভাল লাগিছে মই তাইৰ মুখলৈ বেছিকৈ চোৱা নাই তাই ভয় খাব বুলি পেলাই ভাল খুব ধুনীয়াকৈ গাইছা ভাল লাগিছে ধন্যবাদ ঠিক আছে মই ভায়লিনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ প্ৰথম ৰাউণ্ডটো শেষ হৈছে বাইদেউ কেনেকুৱা লাগিল প্ৰথম ৰাউণ্ডটো ৰিজাল্টটো যেটো ক'ব নোৱাৰি এতিয়া সকলোৰে গান শুনিলোঁ চবেই অকণমান চেষ্টা কৰিছে গাবলৈ সেইটো ভাল লাগিছে এই বয়সত তেওঁলোক আগুৱাই আহিছে নহয় জানো আগবাঢ়ি আহিছে ভালকৈ গাব লাগে সুন্দৰভাৱে আৰু বাকীকেইটা শুনোচোন কেনেকুৱা লাগে ন পিছৰ ৰাউণ্ড আছে এতিয়া ভয়টো অকণমান কমিছেনে নাই কিয় ভয় কিয় কৰিব লাগে একো নাই ঠিক আছে আমি লৈছোঁ খন্তেক বাণিজ্যিক বিৰতি প্ৰথম ৰাউণ্ড শেষ হৈছে পৰৱৰ্তী ৰাউণ্ডলৈ উভতি বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ প্ৰথম ৰাউণ্ড ইতিমধ্যে শেষ হৈছে দ্বিতীয় ৰাউণ্ডলৈ আহিছোঁ আমাৰ প্ৰতিযোগীসকলক জ্ঞাতাৰ্থে জনাওঁ যে প্ৰথমটো গীত তেওঁলোকে বহি বহি গায় আৰু দ্বিতীয়টো গীত থিয় হৈ গায় আচলতে বহু প্ৰতিযোগীয়ে কয় যে মই থিয় হৈ গাওঁতে বেছি ভালকৈ গাব পাৰোঁ কোনোবাই বহি গাই ভাল পায় গতিকে আমি দুইটা সুযোগে দিছোঁ মই এবাৰ আহিছোঁ পুনৰ ভায়লিনা ৰেখাৰ ওচৰলৈ ভায়লিনা আহিছে গোৰেশ্বৰৰ পৰা এইবাৰ মই শান্তাউজীৰ বাইদেৱে গোৱা অচেনাই গীতটি গাবলৈ চেষ্টা কৰিছোঁ
কমুৱা তোলাৰ দৰে উৰিছে মন চেনাই ধন তোলৈ মনত পৰে তোলৈ মনত পৰে দেহৰে পুৰণি নিশা নাহে টোপনি দূৰৈৰে পেপতি নিশা কৰে আমনি তোৰে কথা পাতি উজাগৰে ৰাতি যাইছে নাই তোলৈয়ে মনত পৰে চেনাই তোলৈয়ে মনত পৰে চেনাই তোলৈয়ে মনত পৰে ধন্যবাদ খুব সুন্দৰ ভায়লিনাৰ দুটা গান ইতিমধ্যে শেষ হ'ল বাইদেউ কেনেকুৱা লাগিল ভালেই লাগিছে হয় ভালেই লাগিছে আৰু বিহু বিহু লাগি গৈছে ন গানটো শুনি ভালেই গাইছে ধন্যবাদ হয় ঠিক আছে আমাৰ সময় শেষ হ'ল মই প্ৰতিগৰাকী প্ৰতিযোগীলৈ ভৱিষ্যত জীৱনৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ যদি ইয়াৰ পৰা তোমালোক নিৰ্বাচিত হোৱা টপ 15ৰ মজিয়াত লগ পাম আজিসকল টপ 15ৰ নিৰ্বাচিত নোহোৱা তেওঁলোকে মনোবল ভাঙি নিদিবা তোমালোকৰ প্ৰতিভা আছে বয়স আছে আগুৱাই যাব লাগিব সকলো সেই আশাৰে আজি অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ শুভৰাত্ৰি